বন্ধুসকল আশা ৰাখিছোঁ সকলোৱে ভালে আছে। আজি চানডে ভাইখিনি ক'বই নালাগে। আজি আমি যাম নাককাটিলৈ। তাৰপিছত আজি যিহেতু ৰাখী বন্ধন আৰু সকলোৰে মোৰ আৰু মোৰ চেনেলৰ পৰা ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যাই আছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টত আৰু তাতে এটা ভাল জেগাত যাম আজি স্পেচিয়েল দিনত। তো ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাব। আছোঁ এতিয়া ভালুকডুবি বজাৰত আৰু আমি চলমাৰী হৈ যাম নেশ্যনেল হাই ৰোড 17 দি আৰু ইয়াৰ পৰা আৰু 56 কিলোমিটাৰমান যাব লাগিব। তো মই ৰাস্তাটো আজি ভালদৰে দেখাই লৈ যাম আৰু চাই থাকিব ভিডিঅ'। পাৰ হ'লোঁ আৰু যাব লাগিব মিনিমাম 20 কিলোমিটাৰমান। তাৰপিছত আমি ৰাস্তাটো সলনি কৰিম আৰু ভিডিঅ'টো কেনে লাগি আছে জনাব। হাই ৰোডত ল'লোঁ নৰ্থ চালমাৰা হৈ যাই আছোঁ। আমি নৰ্থ চালমাৰা ৰাস্তাত নমাই আমি চিধা আহিলোঁ আৰু চাওক কিমান ধুনীয়া। বন্ধুসকল বাইক চলাবা লাহে যাবা নেশ্যনেল হাই ৰোড 17ৰ পৰা নামিম। এতিয়া আমি যিহেতু নাককাটিত যাই আছোঁ আৰু ৰাস্তাটো হ'ল এইটো হ'ল মেহেন্দ্ৰা হাই ৰোডটো আৰু যাম আমি ইটো ভঙা ৰাস্তা দি। এইটো মন্দিৰ এটা আছে চাই ল'ব। মন্দিৰৰ ওচৰেদি যিটো ৰাস্তা নামি গৈছে এই ৰাস্তাটো দি যাব লাগিব। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি যাই আছোঁ এতিয়া কাঁচা ৰাস্তা লাহে লাহে যাম। বহুত কষ্ট হয়, চাই থাকিব ভিডিঅ'টো। প্ৰতিটো বিচুন টিকে ৰাস্তাটোৰ পৰা নাককাটি যাব লগা যিটো ৰাস্তা তাতে আমি আহি পালোঁ। তাতে আছে আপোনাৰ এই চাইনবোৰ্ডটো আছে, চাইনবোৰ্ডত দিয়া আছে এইটো নাককাটি সিংহ চাই লওক এইটো আছে। তো আমাৰ এইটো ৰাস্তা দি আমি সোমাই যাম ভিতৰত। তো যিহেতু পানীৰ বতৰ ওপৰত ডাবৰবোৰ কলা হৈছে, তো আমি অলপমান ৰখিম চাই যাম পানীটো আহে নে নাই। যা হেল্ল' গাইজ, ফাইনেলি আহি আমি নাকাটি হিলছ পাইছোঁ। এইটো হ'ল ফ্ৰণ্ট ভিউটো। এইটো চাওক কিমান ধুনীয়া, চাওক ৱেডাৰটো চাওক কেনেকুৱা হৈ আছে, ইমান ধুনীয়া। আমি এতিয়া ভিতৰত সোমাম। অঁ দা ভাই, বাইকখন ক'ত থ'ম? নমস্কাৰ দাদা। পাইছোঁ আমি আমাৰ খুৰাক লগ পালোঁ। তেওঁ বাইকবিলাক আমি ইয়াতে পাৰ্কিঙৰ কাৰণে ইয়াতে ৰাখিম। তো ইয়াতে ৰাখিছোঁ, এইটো আপোনালোকে আহিলে ইয়াতে ৰাখি দিব। তো আমি এতিয়া যাম। সেইটো হ'ল মেইন পাহাৰটো হ'ল সেইটো। তো আগত ৰাস্তাটো সেইপিনে আছে।
Around 1 kilometer মান ওপৰত উঠিলোঁ আৰু ইয়াতে আহি অলপমান ৰেষ্ট লৈছোঁ। গৰম আৰু ভাগৰ লাগছে। চাওক কিমান গৰম আৰু চাওক লোক চাওক। অলপ ৰেষ্ট লৈছোঁ আমি আৰু ওপৰত যাব লাগিব। অৱস্থা টাইট। ৰাস্তা আহি পাইছোঁ ওপৰত আৰু এতিয়া ভিউটো চাওক ইমান ধুনীয়া। ঘৰ এখন আছে, আহিলে ৰেষ্ট ল'ব পাৰিব আৰু ওপৰত যাম। আধাহে আহি পাইছোঁ মাত্ৰ। এইটো চাওক আৰ্ট কৰি দিছে, এইটো ধুনীয়া পাথৰৰ মাটি। আমি বনৰীয়া বনৰীয়া মানে কালা পৰি গৈছে পুৰা। ভাত চাত ইয়াতে ৰেডি তাৰ মানে। আচ্ছা, অৰ্ডাৰো কৰে আৰু কি? অঁ, অৰ্ডাৰ কৰি বনোৱা হয় না। এইটো কি চব্জি কি বনাই আছে? লোকেল বাবা, পুৰা 8 PM CBM চব দেখোন। ৰন্ধা বাঢ়ি চলি আছে। অৰ্ডাৰ কৰিলে ইয়াতে অৰ্ডাৰ কৰিব পাৰিব। চাওক, টেনশ্যন নাই আৰু চব বস্তুৱে পাব ইয়াতে। থাকিব খুজিলে থাকিব পাৰে, থাকিব পাৰে না দা? অঁ, এনে একদিন থাকিলে কিমানকৈ পৰে? হা, তথাপিও এভাৰেজ তথাপিও 250 আৰু ডেইলি একদিন থাকিলে 250 পৰে। ঠিক আছে, হ'ব। মানুহ আহিয়ে থাকে না বহুত? ঠিক আছে দিয়া। বন্ধুসকল, আজি লগ পালোঁ ইয়াতে আমাৰ নগাঁৱৰ পৰা বন্ধু দুটামান আহিছে। এইফালে হ'ল কি আছিল নামটো আপোনাৰ? এটা হ'ল বিকি আৰু এটা আছিল ৰাহুল চৌধুৰী। চ' আমাৰ বন্ধুবিলাক আমি হয়তো নগাঁও যাব পাৰোঁ, গ'লে আমি সিহঁতক লগ ধৰিম আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাই দিব আৰু একেলগে চাই থাকিব। দেখক ভিউটো। এইটোৱে এক্সপিৰিয়েঞ্চ আৰু দুনিয়াত আৰু দুদিন এদিন থাকিম আৰু ঘূৰি ঘূৰি যিখিনি মানুহ লগা সেইটো। আজি ইয়াতে আহিছোঁ, চাওক দুটা নতুন ফ্ৰেণ্ড পালোঁ। এইটোৱে জিন্দগী। আন্ধাৰ চাওক, এমাজন জংঘলৰ নিচিনা। মজবুতে যে লাঠি। হেল্ল' গাইজ, যদি আমি পোৱা নাই, আধা ৰাস্তাত আহি পাইছোঁ। অৱস্থা ইমান ভাল নহয়। বহু ওপৰত উঠিলোঁ আৰু চাওঁ চাৰিওফালে ক'লা ক'লা এইবিলাক মেঘবিলাক নামি আহিছে। আৰু যি জোক, যদি আপোনালোকে আহিব বিচাৰিছে তেনেহ'লে আগতে প্ৰিপাৰেশ্যন লৈ আহক। জোক কিন্তু ঢেৰ ফেক্টৰী ইয়াতে। কিন্তু মজা আছে অলপ। এই চাওক ক'লা ক'লা এইবিলাক ডাবৰবিলাক, মেঘবিলাক নামিছে ওপৰৰ পৰা। ফাইনেলি আমি আমাৰ ঠাইটো আহি পাইছোঁ। কিন্তু কথা হ'ল যে ইমান জোক ভিতৰে ভিতৰে অৱস্থা টাইট কৰি দিছে। চ' ৰেডি হওক, ওপৰৰ পৰা ভিউটো দেখাই আছোঁ। ৰেডি, 1 2 3 চাওক। সেইকাৰণে জোকবিলাক গুচালোঁ যাতে শান্তিমতে অলপ বহিব পাৰোঁ। বাচু ওইখানে বইলে কি লাগবো?
কাপোৰ পিন্ধি ল'বি নেকি? আমি এতিয়া ওলাম এয়া চাওক মেঘবোৰ ওপৰত ঘূৰি আহি আছে তলৰ পৰা ধুনীয়া হয় বাট আহোঁতে অলপমান কষ্ট হয় কিন্তু কষ্ট হ'লে কিব কষ্টৰ পিছত যিটো ভাল লাগে সেইটো আপুনি ক'ব নোৱাৰিব কিমান ভাল লাগে চ' ইয়াতে কথা হ'ল যে ফাৰ্ষ্ট অফ অল আহিলে এটা বস্তু ধ্যান ৰাখিব ইয়াতে কিন্তু ল'ৰা হওক ছোৱালী হওক ভয় খাই সেইটো ইয়াতে নোহোৱা এটাই বেটাৰ আমাকো ধৰিছে যে ব্লাড চেলাড ওলাই গৈছে সকলোৰে অৱস্থাটো ইমান ভাল নহয় চ' সেইটো যিটো ওপৰত অহাৰ পিছত যিটো মানে ফিলিংছটো বহুত ভাল বহুত চ' ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব বেয়া কমেণ্ট নিদিব বহুত কষ্টকৈ আহিছোঁ লাইফৰ কথাই ক'ব পৰা নাই যিয়ে নহওক আপোনাৰ ওচৰে পাজৰে যিমানে বস্তু থাকে প্ৰকৃতিয়ে যিমানখিনি বস্তু দিয়ে সেইখিনি সন্মান কৰক আজি যিখিনি বস্তু এটা বস্তু শিকিলোঁ সকলো বস্তু ওচৰে পাজৰে সহায় কৰে এটা টাইমত এয়া চাওক মোৰ লগত ই আছে চিম্পল এটা লাঠি এইটো লাঠি এটা হয়তো ৰাস্তাত পৰি থাকিলে আমি হাতো নিদিওঁ বা লাঠি মাৰি গুচিয়াই দিম কিন্তু আজি যিটো আমাক ওপৰৰ পৰা নামতে যিটো হেল্প কৰিলে তাক ক'ব নোৱাৰি এটা 10জন মানুহে সেইখিনি হেল্প কৰিব নোৱাৰিব চ' ৰেচপেক্ট কৰক প্ৰকৃতিয়েই আমি আৰু আমিয়ে প্ৰকৃতি সিহঁতক আমি চাব লাগিব তেহে সিহঁতে আমাক চাব এইটো হ'ল ডেমো জোকবোৰ কেনেকুৱা লাগি থাকে লংপেনত চাওক পাহাৰৰ পৰা নামিলোঁ এই মাত্ৰ আহি পালোঁ ইয়াৰ ফিল্ডত আহি পালোঁ কথাটো হ'ল যে গৰমৰ বতৰ আৰু এইফালে বৰষুণৰ বতৰত ইয়াতে নাহাটোৱে বেটাৰ কাৰণ উঠোতে যিখিনি আপোনাৰ মানে বহুত কষ্ট হ'ব বহুত হয়তো বহুত ইউটিউবাৰে ভিডিঅ' দিছে তাতে কোৱা নাই প্ৰব্লেমটো কি হ'ব তো যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে হয়তো ঠাণ্ডা ছিজনত আহিলে ভাল সিহঁতৰ মানুহবিলাকৰ লগত কথা পাতিলোঁ ঠাণ্ডা ছিজনত আহিলে ভাল এইটো ছিজনত নাহাটোৱে বহুত বেটাৰ আৰু ইমান জোক বহুত আপুনি ধাৰণা কৰিব নোৱাৰে গোটেই ফেক্টৰী আছে ইয়াতে বহুত ডাঙৰ মই ভিডিঅ'টোত দেখাই দিছোঁ অলপমান শ্বৰ্ট আছে কেনেকুৱাকৈ ভৰিৰ লগত লাগি থাকে আৰু ছোৱালী মানুহ আহিলেতো বিৰাট অসুবিধা জানে ছোৱালী মানুহৰ লগত আৰু যুগৰ লগত কিমান টাৰ্মছ চ' ভিডিঅ'টো যদি ভাল লাগে মানে কি বহুত কষ্ট কৰিছোঁ বহুত একদম ইয়াতে যোনে আহিব সিয়ে গম পাব যে কিমান কষ্টকৰ চ' ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ চেক ইট আউট